কথা হল চাক লোচনাবলী সমবায় সমিতিত একাংশ এজেণ্টক দুৰ্নীতি কৰাত আমাৰ এডিসি মহোদয়ে তদন্ত কৰি কিছুমান এজেণ্ট দোকানীক সাসপেনশন কৰিছে, কেঞ্চেল কৰিছে। আৰু সেইসকল দোকানীয়ে আজি চাক কেইদিনমান ধৰি প্ৰায় 1.5 বছৰ ধৰি মোৰ ওপৰত এনেকুৱা ষড়যন্ত্ৰ কৰিছে, যদি কৰবাৰ বেলেগ দোকানীৰ পৰা মাল খাই মোক এজাহাৰ দি হাঙ্গুৰ খাই খুৱাই দিয়ে। মোৰ দোকানত মোৰ এটা ডিলাৰ আছে, সেইটো দোকানত মোক হেৰি কৰে, আসামি দি দিয়ে। বেলেগ দোকানত যদি গ্ৰাহকজনে মাল খায় তথাপিও মোক আসামি দি দিয়ে। কিছু সময় আগত মই দেখা পালো এটা নিউজ মোৰ এগেইনষ্টত হৈছে, যোনজনে জমিৰুদ্দিন বুলি কয়। জমিৰুদ্দিনৰ ল'ৰাটো এটা হেৰি বাইট চাইছো, জমিৰুদ্দিনৰ ল'ৰাটোক মই চিনিয়ে নাপাওঁ। আৰু এটা কথা হ'ল 2 নম্বৰ যে মোক 40,000 টকা লোৱা বুলি কৈছে, এইটো একেবাৰে ভিত্তিহীন মিছা কথা। যদি কোনো তথ্য আছে ৰাজহুৱা কৰক, ভিডিঅ' কল, টকা লোৱা ৰেকৰ্ডিং যদি কিবা আছে ৰাজহুৱা কৰক। আৰু তাৰ লগতে এজন মানুহ মহম্মদ আলী বুলি কয়, সেইজন দোকানীয়ে মোৰ লগত থাকি, তাৰ দোকানটো কেঞ্চেল হৈছে, মোৰ লগত থাকি মাল চাল দিছে, ৰাইজক বিতৰণ কৰিছে। বিতৰণ কৰাৰ পিছত চাক সি নিজে তাৰ বোৱাৰীৰ নামত, বোৱাৰীক মোৰ পৰা 15 আগষ্টত 30,000 টকা ধাৰে নিছে। 30,000 টকা ধাৰে নিয়াত এতিয়া ধাৰটো খোজাত এই 30,000 টকা প্ৰথমতে তাৰ বোৱাৰীৰ নামত, বোৱাৰীৰ একাউণ্টত দিছিলো, এইটো ফেইল মাৰিছে। মাৰাৰ পিছত এই তাৰ ল'ৰাটোৰ একাউণ্টত এই মোৰ পৰা এই 30,000 টকা লৈছে। এইটো তথ্য চাক মোৰ ফোনপেৰ পৰা পইচাটো নিছে। দ্বিতীয় কথা হ'ল এইজন মহম্মদ আলীয়ে আৰু এটা মোৰ বিৰুদ্ধে যে ষড়যন্ত্ৰ কৰি আছে, ষড়যন্ত্ৰ কৰাত এটা ভিডিঅ' অডিঅ' আছে মোৰ তাত। বাকী 5-6জন মানুহ মিলি এই ষড়যন্ত্ৰটো যে আৰম্ভ কৰিছে, এই অডিঅ' ৰেকৰ্ডিংটো আপোনালোকৰ যোগেদি আমি ৰাজহুৱা কৰিম। আৰু তাত এডিএছ মহোদয়ৰ ওচৰত গৈ এই মহম্মদ আলীজনে কৈছে যে মই মোৰ ঘৰত যে 50 কুইণ্টেল চাউল থয় সেইখিনি বিক্ৰী কৰি তাক ফচাই দিম বুলি এই ৰেকৰ্ডিংটোত উল্লেখ আছে। এনেকুৱা ষড়যন্ত্ৰ প্ৰায় 1-2 বছৰ ধৰি মানে আৰম্ভ কৰি আছে সিহঁতে। এই সম্পৰ্কে আমি এডিএছ মহোদয়ক আমি এটা এপ্লিকেশ্যন কৰিছো, যিহেতু আমি এই লোচনাবৰী গাঁও পঞ্চায়তৰ পৰা গৈ, লোচনাবৰী পঞ্চায়তৰ পৰা গৈ গৰিয়াবাৰী পঞ্চায়ত বা বেলেগ পঞ্চায়তত মাল দিব লগা হৈছে। তাত এটা লিখিত হেৰি কৰিছিলো, এপ্লিকেশ্যন কৰিছিলো। এপ্লিকেশ্যন কৰাত প্ৰত্যেক দোকানীৰ এগেইনষ্টত এটা মানে পিন পইণ্ট দিয়া আছে। আমি সেই পিন পইণ্টত ৰাখি মালখিনি বিতৰণ কৰোঁ। আৰু মহম্মদ আলীটো তাৰ সৰু ককাইৰ ঘৰত ৰাখি মই মালটো বিতৰণ কৰিছিলোঁ। আৰু এই মালখন যেতিয়া ষড়যন্ত্ৰ কৰিছে, সি ষড়যন্ত্ৰ কৰি মালটো বিক্ৰী কৰি মোক ফচাই দিব বুলি কৈছে, পুৱাত এই মাহৰ মালটো, নৱেম্বৰ মাহৰ মালটো মোৰ নিজৰ হেৰিত আমি ৰাইজৰ মাজত আমি বিতৰণ কৰিছোঁ। এইখিনি আনাৰ কাৰণেই মোৰ এগেইনষ্টত এই মহম্মদ আলীয়ে লাগি গৈছে। আৰু এই টকাখিনি যে বিচাৰো, সেই টকাখিনি হেৰি কৰাতে আমাৰ এগেইনষ্টত ষড়যন্ত্ৰ আৰম্ভ কৰি এটা চক্ৰ ওলাইছে। এটা কেঞ্চেল হোৱা কেইটামান দোকানীয়ে আৰু 2টা গ্ৰুপ আছে ইয়াত। এই বাকীখিনি কেইদিন পিছে পিছে মোৰ নামত কেছ দিয়ে, কেইদিন পিছে পিছে নিউজত ওলাই দিয়ে। যদি আমি ইমান দূৰী হলে হয় তেতিয়া ডিপাৰ্টমেণ্টৰ পৰা মোৰ ওপৰত কিবা এটা হেৰাছমেণ্ট আহিলে হয়। আজিলৈকে মোৰ ডিপাৰ্টমেণ্টৰ পৰা কোনো ধৰণৰ নোটিছো দিয়া নাই, কোনো ধৰণৰ হেৰাছমেণ্টো আমাক দিয়া নাই। টোটেল আছিলে আপোনাৰ 48-48ৰ পৰা গভৰ্ণমেণ্টৰ হেৰিত কেবিনেট ডিচিশ্যন লৈ 50 কাৰ্ডৰ ভেলু 50 তলত 2জনক কেঞ্চেল কৰিছে। 46 জন আছো, 46 জনৰ পৰা 19 জন অলৰেডি কেঞ্চেল কৰি দিছে। 19 জন কেঞ্চেল কৰি দিলে কিমান হয়? 27 জন। এতিয়া 27 জন আমি আছো। 27 জনৰ পৰাও এজন ঢুকাল, এজন নিলম্বন। কেঞ্চেল কৰিছে না সাসপেনশন কৰিছে? কেঞ্চেল কৰিছে, নাই দিছা সিহঁতে। আৰু সেই হোৱা জেগাখিনি প্ৰশাসনৰ পৰা কিবা ব্যৱস্থা কৰি আছে সেইখিনি আমি নাজানো। এইবিলাক ডিপাৰ্টমেণ্টৰ কি কৰে, এইটো ডিপাৰ্টমেণ্টৰ কথা। এতিয়া সদ্যহতে আমাক মাল বিতৰণ কৰিব দিছে, আমি ৰাইজক মাল খুৱাই আছো। আমাৰ লগত মানে এতিয়া এই টেক নহয়, এডজাষ্টি কৰি দিছে। যে ধৰক আজি এটা দোকানী মহম্মদ আলী দোকানীৰ যি কনজুমাৰখিনি আছে মোৰ আইডিত সোমাই
এডজাষ্ট কৰি দিছে সিহঁতৰ দোকান বোলা কোনো হেৰি নাই এতিয়া কথা উপৰোক্ত হেৰি মহম্মদ আলীয়ে সি নিজেও কেঞ্চেল হোৱা দোকানী সি যদি সাক্ষী দিয়ে মোক 40,000 টকা দিছে সিও এজন কেঞ্চেল হোৱাৰ দোকানী এই কেঞ্চেল হোৱা দোকানী যদি তাৰ দোকানটো লাগে সি কাৰ হাতত পইচাটো দিছে তাৰ দোকানটো নালাগে নেকি এনেকুৱা এটা হেৰি ব্লেম দিয়াৰ কাৰণে মই এটা হেৰি আইনী ব্যৱস্থা ল'ম মই এইটো মিছা হেৰিৰ কাৰণে মই আইনী এটা ব্যৱস্থা ল'ম বুলি ভাবি আছো আপুনি কি জানে মই সেই বিষয়ে ক'ব ওলাইছো মানে আমাৰ এজেণ্ট সন্থাৰ সভাপতি সাইফুল ইছলাম হয় আৰু মই সেক্ৰেটাৰী হওঁ যিবিলাক কথা ওলাইছে সম্পূৰ্ণ ভিত্তিহীন এইবিলাক সকলো মিছা কথা ইয়াৰ কোনো ভিত্তি নাই আৰু যিখিনি কৈছে সম্পূৰ্ণ মিছা কথাই কৈছে আমি তেনেকুৱা পোৱা নাই সি যেতিয়া সভাপতি মই সেক্ৰেটাৰী পদত আছো সম্পাদকত আছো আজিলৈকে তেনেকুৱা কোনো পোৱা নাই ভালদৰে চলাই আছে আৰু সকলোখিনি ভালেই চলি আছে এই সন্দৰ্ভত ক'ব ওলাইছো মানে তাৰ লগত মানে আজি কিছুদিন ধৰি এটা ষড়যন্ত্ৰমূলক হেৰি হৈ আছে যেনেকে মহম্মদৰ দোকানটো তাৰ লগত হেৰি হৈ আছে এডজাষ্ট হৈছে মালখিনি তাতেই দিছিলে যেতিয়া গম পালে যে সেই চাউলখিনি তাৰ পৰা বিক্ৰী কৰি সাইফুলক ফচাব তেতিয়া সাইফুলক গম পালে পেলাই চাউলখিনি সাইফুলক ঘৰত লৈ আহিলে লৈ অহাৰ পিছত তেওঁ মানে তেনেকুৱা ষড়যন্ত্ৰ কৰি আছে যে সাইফুলক কেনেকৈ ফচাব পাৰি আৰু সেইটো কৰি আছে আৰু বেলেগ মানুহ মানে বেলেগ দোকানৰ আণ্ডাৰৰ এজন কনজুমাৰ সাইফুলৰ নামত কেছ কৰে তেনেকুৱা ধৰণৰ বহুতখিনি হৈ আছে তাৰপিছত ফিংগাৰ নোহোৱাকেই গভৰ্ণমেণ্টে এটা SOP দিছে আমাক যে ফিংগাৰ নহ'লে আপোনালোকে চাউল দিব নোৱাৰিব 1 পৰা 10 তাৰিখৰ ভিতৰত চাউল দিব লাগে 10 তাৰিখৰ পিছত আহে যেতিয়া অক্টোবৰ মাহৰ চাউলখিনি নৱেম্বৰত আহি বিচাৰে যদি নিদিয়ে তেতিয়াহ'লে আকৌ কেছ কৰে এইবিলাক ভিত্তিহীন বস্তু লৈ পেলাই সিহঁতে লাগি আছে কোনো পাৱাৰ নাই সিও এজেণ্ট আমিও এজেণ্ট গতিকে আমি তেনেকুৱা হেৰি নাপাওঁ আৰু এজন এজেণ্টে যে আন এজন এজেণ্টক আমাৰ ওপৰৰ বিভাগীয় ইমান অফিচাৰ আছে তাৰ ওপৰত গৈ যে কাম কৰিব নোৱাৰে কাম কৰিব পাৰে আজিলৈকে তেনেকুৱা এজেণ্ট মই পোৱা নাই আৰু এইটো সম্পূৰ্ণ ভিত্তিহীন কথা সাইফুলটো ইমান ডাঙৰ অফিচাৰ নহয় বা অফিচাৰৰ ওপৰতো যাব নোৱাৰে এই মিছা কথা কৈ পেলাই এইবিলাক কৰি আছে